নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সেলফ কেয়াৰলৈ আৰু প্ৰথমতে সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চেনেলটো চাই থাকিব। মই যিহেতু এইটো চিকিৎসা জগতৰ লগত জড়িত চেনেল আৰম্ভ কৰিছোঁ। আজি মোৰ লগত উপস্থিত আছে ডাক্তৰ বিনোদ কলিতা ছাৰ। তেখেত হৈছে সহকাৰী অধ্যাপক শৈল বিভাগ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ। আমি আলোচনা কৰিম আজি তেখেতৰ সৈতে বিভিন্ন শৌচাগাৰৰ বিভিন্ন ৰোগৰ বিষয়ে আৰু তাৰ আয়ুৰ্বেদিক প্ৰতিকাৰ। তেখেত বহুত সফল হৈছে এই বিভাগটোত, গতিকে তেখেতৰ সৈতে মই আলোচনা কৰিম এই বিষয়ে। আপোনালোকে চাই থাকিব। ছাৰ, মই এটা কথা মন কৰিছোঁ যে আয়ুৰ্বেদিক চিকিৎসাত মানে শৌচাগাৰৰ বিভিন্ন ৰোগৰ সফলতাৰ হাৰ মানে এলোপেথিকতকৈ বহুত বেছি। মই আপোনাক সুধিব বিচাৰিছোঁ, এই বহুতো সমস্যা আছে শৌচাগাৰৰ, কেতিয়াবা মানে ব্লিডিং হোৱা দেখা যায়, ৰক্তক্ষৰণ হোৱা দেখা যায়, গতিকে তাৰ মানে কি কাৰণত হ'ব পাৰে বাৰু? হয়, শৌচদাৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়। বিভিন্ন কাৰণত আমাৰ শৌচ কৰোঁতে ব্লিডিং হ'ব পাৰে। আটাইতকৈ কমন বেমাৰটো হৈছে পাইল, যিটোক আমি কেঁচুমূৰীয়া বুলি কওঁ। আৰু পেচুমূৰীয়াত সাধাৰণতে কিছুমানৰ ব্লিডিং হয় আৰু কিছুমানৰ মঙহ অকণমান ফুলি আহে বা কিছুমানৰ দুয়োটা লক্ষণেই দেখা পোৱা যায়। শৌচ কৰাৰ সময়ত বা শৌচ কৰাৰ পিছত টুপকৈ তেজ পৰে আৰু কিছুমানৰ অকণমান মঙহ ফুলি আহে, শৌচ কৰাৰ লগে লগে আকৌ নাইকিয়া হৈ যায়। এইটো হৈছে আমি যিটো সাধাৰণতে কওঁ পাইলছ বা অসমীয়া ভাষাত কেঁচুমূৰীয়া বুলি কওঁ আমি। আৰু কিছুমান অন্য ৰোগ আছে যিবিলাকতো আমাৰ ৰক্তক্ষৰণ হোৱা দেখা যায় শৌচ কৰাৰ সময়ত। তাৰ ভিতৰত পাইলছৰ বা কেঁচুমূৰীয়াৰ পিছতেই আটাইতকৈ কমন ৰোগটো হৈছে ফিচাৰ বুলি কওঁ আমি, ফিচাৰী নেনো বা পৰিকৰ্তিকা। এই বেমাৰবিধত খুব বিষ হয়, শৌচ কৰাৰ পিছত যথেষ্ট বিষ অনুভৱ হয় আৰু বিষৰ লগতে ৰক্তক্ষৰণো হয়, ব্লিডিঙো হয়। ব্লিডিংটো কেতিয়াবা খুব বেছি পৰিমাণৰ হ'ব পাৰে, কেতিয়াবা শৌচত লাগি আহিব পাৰে। আৰু বিষটো শৌচ কৰাৰ পিছত বিভিন্ন সময়ৰ কাৰণে মানুহে ভোগে। কিছুমানে 10-15 মিনিটৰ কাৰণে ভোগে, কিছুমানে গোটেই আগবেলাটো ভোগে, কিছুমানে গোটেই দিনটো ভোগে। এইটো হৈছে ফিচাৰী নেনো। আৰু যেতিয়া পুৰণা হয় ফিচাৰবিধ, তেতিয়া ফিচাৰত অকণমান মঙহ বাঢ়াৰ নিচিনা দেখা পোৱা যায়। সেইটো আমি চেণ্টিনেল পাইলছ বা স্কিন টেগ বুলি কওঁ। এইটো 2 নম্বৰ কাৰণ। এই যিটো ফিচাৰী নেনো, এইটো আটাইতকৈ বেছিকৈ দেখা পোৱা যায় গৰ্ভৱতী অৱস্থাত মহিলাবিলাকৰ বা প্ৰসৱোত্তৰকালীন যেতিয়া শৌচ কচা হয়, তেতিয়া বেছিভাগ মহিলাই এই ৰোগবিধত ভোগা দেখা যায়। শৌচ কৰাৰ পিছতে অকণমান ব্লিডিং হ'ব, তাৰপিছত খুব বিষ বা জ্বলন অনুভৱ হ'ব, কিছু সময়লৈ থাকিব, লাহে লাহে কমি যায়। আকৌ পিছদিনা শৌচ কৰাৰ পিছত একেই পুনৰাবৃত্তি হয়। তাৰপিছত সৰু ল'ৰা ছোৱালীবিলাকৰো কেতিয়াবা এই ফিচাৰ হোৱা দেখা যায়। পানী কম খায়, শাক পাচলি নাখায়, সেইকাৰণে বা সদায় শৌচ কৰাৰ অভ্যাসটো নাথাকে। তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকৰো এই শৌচ দ্বাৰটো ফাটি গৈ কেতিয়াবা তেজ পৰে। সেইটো ফিচাৰী নেনো বা পৰিকৰ্তিকা বুলি কওঁ আমি। আৰু কেতিয়াবা কিছুমান সৰু ল'ৰা ছোৱালীৰ পলিপ হয়, জুভেনাইল ৰেক্টেল পলিপ বুলি কওঁ আমি। এটা সৰু মঙহ বা এবিধ টিউমাৰে, বিনাইন টিউমাৰ মানে নন কেঞ্চাৰাছ টিউমাৰ। আৰু সেইটোৰ পৰা সৰু ল'ৰা ছোৱালীৰ কেতিয়াবা পলিপৰ পৰা ব্লিডিং হয়। এই তিনিটাই সাধাৰণতে মুখ্য কাৰণ। কেতিয়াবা এই আপোনাৰ কেঞ্চাৰ হ'লে, ৰেক্টেল কেঞ্চাৰ হ'লেও ব্লিডিং হোৱা দেখা যায়, যিটো অলপ কলা মৰা তেজৰ নিচিনা ওলায় বা মানে কলা মৰা তেজ। আৰু পায়খানাৰ হেবিটটো অল্টাৰ হয়, কেতিয়াবা পাতলা পায়খানা কৰিব, কেতিয়াবা 2-3 দিনলৈ পায়খানাই কৰিব নোৱাৰিব। এইটো কেতিয়াবা কেঞ্চাৰ, শৌচদাৰৰ কেঞ্চাৰ হ'লেও ব্লিডিং হোৱা দেখা যায়। চ' এইকেইটাই মুখ্য কাৰণ। ছাৰ, ইয়াৰ মানে কি চাৰ্জাৰী নকৰাকৈতো আয়ুৰ্বেদিক প্ৰতিকাৰ মানে প্ৰথমতে ধৰা পৰিলেতো? হয়, পাৰি। এতিয়া প্ৰত্যেক বেমাৰৰে কিছুমান ষ্টেজ থাকে। এতিয়া ধৰক পাইলছ বা কেঁচুমূৰীয়াৰ 4টামান ষ্টেজ আছে। আৰম্ভণি 2টা ষ্টেজত যদি আমি পেচেণ্টবোৰ পাওঁ, তেতিয়া ধৰক আমি ঔষধীয় চিকিৎসাৰে আমি সফল হ'ব পাৰোঁ। আৰু যেতিয়া 3 নম্বৰ ষ্টেজ বা 4th ষ্টেজলৈ অগ্ৰসৰ হয় বেমাৰ, তেতিয়া অপাৰেশ্যনৰ প্ৰয়োজন হয়। অপাৰেশ্যনটোত এলোপেথিকত যিটো আমি দেখা পাওঁ, সেইটোৰ তুলনাত আমি আয়ুৰ্বেদিকত যিটো ksharasutra পদ্ধতিৰে কৰা যায়, সেইটোৰ সফলতা অলপ বেছি দেখা যায়। মানে এলোপেথিকতকৈ আয়ুৰ্বেদিকৰ ৰিকাৰেঞ্চ ৰেটটো অলপ কম দেখা যায়। আৰু অপাৰেশ্যন কৰিলে কিছুমান কমপ্লিকেশ্যন বুলি কওঁ, ধৰক পাৰ্শ্বক্ৰিয়া, সেইবিলাক অলপ কম দেখা যায় অপাৰেশ্যনৰ পিছত। আৰু বহু ৰোগ আছে, বহুত কিবা কিবি হ'ব পাৰে। এইটো মানে আমি কেনেকৈ ধৰা পেলাম, মানে প্ৰথমতে যদি আমি? হয়, এইটো বৰ দৰকাৰী। আমাৰ মানুহে সাধাৰণতে ভাবে শৌচৰ লগত তেজ গ'লে পাইলছ বা কেঁচুমূৰীয়া বুলি ভাবে। আৰু এই ৰোগবিধৰ চিকিৎসা কৰা মানুহ গাঁৱে ভূঞে বহুত। যিটো আমি কুৱাক বুলি কওঁ বা আখুৰি চিকিৎসা বুলি কওঁ, এই চিকিৎসা কৰা মানুহ অজস্ৰ আছে।
যাৰ ফলত কি হয় আমি কেতিয়াবা কেঞ্চাৰ হ'লেও ব্লিডিং হ'ল আখৰি চিকিৎসা পাইলছৰ কৰি থাকিলে গোল্ডেন পিৰিয়ড যিটো আৰম্ভণি অৱস্থাত বেমাৰ ধৰা পৰা বা চিকিৎসা কৰা এই সময়টো নষ্ট হৈ যায় চ' ৰোগীয়ে যেতিয়া শৌচদাৰৰ যিকোনো কষ্ট অনুভৱ কৰে এতিয়া ব্লিডিং হওক বিষ হওক বা শৌচৰ কিবা শৌচ কৰোঁতে কিবা অসুবিধা হওক এজন শল্য চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে বেমাৰটো ধৰা পেলোৱাটো অতি দৰকাৰী ডায়েগনচিছটো ইম্পৰ্টেণ্ট হয় কাৰণ যদি পেচেণ্টজনৰ কিবা কাৰণত কেঞ্চাৰ জাতীয় কিবা এটা টিউমাৰ হৈ আছে তাৰ পৰা ব্লিডিং হৈ আছে আৰু আখৰি চিকিৎসা পাইলছৰে কৰিব তেতিয়া বেমাৰটো বহুত আগবাঢ়ি যায় আৰু বহুত বেমাৰী তেনেকৈ মৃত্যুমুখত পৰা দেখা যায় মানে শেষলৈকে ধৰা নপৰিলে সেইটো মানে কেঞ্চাৰতো পৰিণত হ'ব পাৰে নেকি কেঞ্চাৰত পৰিণত নহয় পাইলছটো পাইলছেই হয় পাইলছ হৈয়ে আৰম্ভ হয় কেঞ্চাৰটো কেঞ্চাৰ হৈয়ে আৰম্ভ হয় আৰম্ভণি অৱস্থাত আমাৰ মানুহৰ অজ্ঞতাৰ কাৰণে যেহেতু শৌচদাৰৰ লগত তেজ পৰিলে এইটো চবেই পাইলছ বুলিয়ে ভাবে ইভান ফিচাৰৰ জ্ঞানো মানুহৰ খুব কম আছে চবেই পাইলছ বুলি ভাবে বা কেঁচুমূৰীয়া বুলি ভাবে তো বেমাৰটো যিহেতু ধৰা নপৰিল আখৰি চিকিৎসা কৰা মানুহ এজনেতো তেওঁ ইমান জ্ঞান নাথাকে তেওঁ ধৰিব নোৱাৰে চ' এজন শল্য চিকিৎসকে যেতিয়া গোটেইখিনি পৰীক্ষা কৰিব তেতিয়া তেওঁ আৰম্ভণি অৱস্থাতেই ধৰা পেলাব পাৰে যে বেমাৰটো সঁচাই পাইলছ নে ফিচাৰ নে টিউমাৰ বা কিবা কেঞ্চাৰ আৰু এবিধ ৰোগ আছে যিটো ফিষ্টুলা বুলি কওঁ সেইটোত আমাৰ তেজ খুব নোলায় বা শৌচ কৰোঁতেও বেছি কষ্ট নাপায় যাতে পুজ ওলায় ধৰক শৌচৰ নলীৰ বাহিৰত যেতিয়া ফোৰা হয় আমাৰ শৰীৰৰ অন্য জেগাত যেনেকৈ ফোৰা হয় ফোৰা হ'লে ফাটি পুজটো ওলাই যায় শৌচৰ নলীৰ কাষত যেতিয়া ফোৰা হ'ব তেতিয়া বাহিৰৰ ফালে ফাটাৰ আগতে শৌচৰ নলী দিয়ে ফাটি পুজটো ওলাই যায় আৰু লাহে লাহে বাহিৰৰ ফালেও ফাটে চ' ভিতৰে এটা সুৰংগ তৈয়াৰ হয় চ' সেই সুৰংগটো মাজে মাজে পকে 6-7 দিনমান ঠিকেই থাকে তাৰপিছত ফুলি উঠি ফাটি পুজ ওলাই যায় পুজ ওলাই গ'লে ৰোগীয়ে অলপ আৰাম পায় আকৌ 10-12 দিন 15 দিনলৈ আকৌ সেইটো ঠিকেই থাকে আকৌ যেতিয়া অলপ জমা হ'ব তাতে পুজ পানী তেতিয়া ফুলি উঠিব তেতিয়া বিষ অনুভৱ হয় পেচেণ্টে কেতিয়াবা নিজেই ফটাই দিয়ে এইটো বা নিজে ফাটি যায় ফাটি গ'লে যেতিয়া পুজটো ওলাই যাব তেতিয়া আপোনাৰ পেচেণ্টটোৱে আৰাম পায় আৰু এই চিকিৎসা এই যিটো ফিষ্টুলা বা ভগন্দৰ বুলি কওঁ এইটোৰ চিকিৎসাটো যথেষ্ট মানে কষ্টসাধ্য বেমাৰ এইটো অপাৰেশ্যন কৰিলেও ৰিকাৰেঞ্চ ৰেট খুব বেছি আকৌ হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে তাৰপিছত অপাৰেশ্যন কৰাৰ পিছত পায়খানাৰ নলী কোচ খাই যোৱা বা আকৃতিটোতো অলপ বেলেগ ধৰণৰ হৈ যোৱা এইবিলাক সমস্যা প্ৰাদুৰ্ভাৱ হয় চ' ক্ষাৰসূত্ৰটো চবতকৈ সফল চিকিৎসা এইটো ফিষ্টুলাত বা ভগন্দৰত এইটোত আমি এডাল ঔষধ লগোৱা এডাল ক্ষাৰসূত্ৰ আমি এই যিটো ফিষ্টুলাৰ নলীটোত লগাই থৈ দিওঁ প্ৰতি সপ্তাহত এইটো সলনি কৰিব লাগে এনেকৈ কিছুমান চিকিৎসা কৰাৰ পিছত হস্পিটেলত থকাৰ দৰকাৰ নপৰে সাধাৰণতে পেচেণ্টে সম্পূৰ্ণ আৰোগ্য লাভ কৰে এইকেইটাই আমাৰ পায়খানা নলীত খুব কমনলি দেখা পোৱা বেমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুখিনি কথা আমি গম পালোঁ আচলতে আজি শৌচাগাৰৰ বিভিন্ন ৰোগৰ বিষয়ে আৰু মানে বিশিষ্ট চিকিৎসক আছিলে মোৰ লগত ডাক্তৰ বিনোদ কলিতা ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পৰৱৰ্তী ভিডিঅ'ত আৰু বিভিন্ন ৰোগৰ শৌচাগাৰত হ'ব পৰা বিভিন্ন ৰোগৰ বিষয়ে আলোচনা কৰিম